হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম গৌতম ব্লগছ ইউটিউব চেনেলটোলৈ। আজি আমি উপস্থিত হৈছোঁ ভৈৰৱকুণ্ড। আমাৰ গাঁৱৰ সকলোখিনি মানুহে আজি ভৈৰৱকুণ্ড পিকনিক স্পটত আহিছে। এতিয়া আমি বাছৰ পৰা নামি গোটেইখিনি বস্তু ছেটিং কৰি এতিয়া ভৈৰৱকুণ্ড নিজৰাত গা ধুবলৈ গোটেইকেইটা গৈ আছোঁ। এই মোৰ লগত আছে, এই মোৰ লগৰ গোটেইকেইজন। এতিয়া আমি গা পা ধুই আহোঁ, তাৰে পিছত আকৌ ইয়ালৈ আহি যাম। দেখিছেনে আজি ইমান মানুহ হৈছে। আজি জানুৱাৰী 8 তাৰিখ ৰবিবাৰ, বহুত মানুহ হৈছে। এতিয়া আমাৰ ইয়াত পিকনিকস্থলীত ইয়াত বনাই আছে ভাত। এইখন গাড়ীত আমি মাল বস্তু লৈ আহিছোঁ। এই বাছ এইখন আমাৰ, এই গোটেইখিনি মানুহ ইয়াত আছে আমাৰ। খুব ভাল লাগিছে, গাঁৱৰ গোটেইখিনি আহিছে একেলগে আজি এসাঁজ খাবলৈ। এই নয়নদাই ভাত বনাই আছে, আঞ্জা কুটি আছে। এইবাৰ মই দেখাম ভৈৰৱকুণ্ড পাহাৰৰ কিছু দৃশ্য।